হেল্ল' এভৰিৱান, আজি মই লৈ আহিছোঁ সহজভাৱে বনাব পৰা গাহৰি মাংস এটা ৰেচিপি। এয়া আদা নহৰু, এইফালে পিঁয়াজ আৰু বিলাহী, এয়া মাংস আৰু আলু লৈছোঁ। এখন কেৰাহীত মই অলপ তেল দিছোঁ আৰু আদা নহৰু পেষ্ট, পিঁয়াজ আৰু বিলাহীখিনি দি একেলগে অলপ লৰচৰ কৰি লৈছোঁ। এয়া মাংস আৰু আলুখিনিও একেলগতে দি দিলোঁ। এতিয়া মই এইখিনি ভালকৈ লৰাই লৈছোঁ। এতিয়া মই আন্দাজ অনুসৰি অলপ নিমখ দিছোঁ আৰু অলপ হালধি দিছোঁ আৰু এতিয়া মই একেলগে এইখিনি অলপ ভালকৈ আকৌ লৰাই লৈছোঁ। এয়া দিছোঁ ঘৰৰে এটা ভোট জলকীয়া আৰু মান ধনিয়া পাত আৰু ঘৰৰে তেজপাত। আকৌ মই এতিয়া মাংসখিনি অলপ ভালকৈ লৰচৰ কৰি লৈছোঁ। মাংসখিনি কোমল আৰু সিজিবলৈ মই ইয়াত অলপ পানী দি দিছোঁ। এতিয়া ঢাকন মাৰি 15 মিনিটৰ পিছত চাওঁ আহক। এয়া মোৰ আলু আৰু মাংস ৰেচিপি ৰেডি হৈ গ'ল। এতিয়া মই ভোট জলকীয়াটো এনেকৈ অঁতাই থৈছোঁ। ইচ্ছা কৰিলে কোনোবা এনেকৈ ভাঙিও খাব পাৰে। আৰু মই এতিয়া আলু কেইটুকুৰামান এনেকৈ ভাঙি দিছোঁ জোলকণ অলপ ডাঠ হ'বলৈ। তেনেহ'লে আপোনালোকেও ঘৰত এনেকৈ বনাই খাই চাবচোন। আৰু আজিলৈ আহিছোঁ, আকৌ লগ পাম নেক্সট ব্লগত।